সকলোকে নমস্কাৰ। আজি পুনৰ আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। ভাবিলোঁ ৰুটিকে বনাওঁ, আপোনালোককো দেখাওঁ। একদম ইজি এটা প্ৰচেছ। ৰুটি জেনেৰেলি আমি প্ৰথমতে আকৌ মাৰিব লাগিব আটাটো, তাৰপিছত আমি ভাজিব লাগে। কিন্তু আজি মই আটা ডোটো নবনোৱাকৈ কেনেকৈ ইজিকৈ ৰুটি বনাব পাৰি তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন চাব কি ধৰণে মই বনাইছোঁ। ইয়াৰ বাবে মই লৈছোঁ এবাটি আটা। আপোনালোকে আটা আৰু ময়দা মিলাই ল'ব পাৰে। মই অকল আটা লৈছোঁ আৰু অকণমান দি দিছোঁ। এইখিনি হৈছে আটা। ইয়াত মই এতিয়া মিক্স কৰিম। যি ধৰণে আপোনালোকে ৰুটি বনাবলৈ ইনগ্ৰিডিয়েণ্টছখিনি ব্যৱহাৰ কৰে ঠিক সেই ধৰণে ব্যৱহাৰ কৰিব। মই ইয়াত প্ৰথমতে ব্যৱহাৰ কৰিম অলপমান নিমখ। এইখিনি নিমখ মই দিলোঁ, ভিডিঅ'টো কৰিব থাকি গৈছিলে। তাৰপিছত মই ব্যৱহাৰ কৰিলোঁ অকণমান চেনি, টেষ্টটোৰ কাৰণে। আপোনালোকে দিব পাৰে, নিদিব পাৰে, অপশ্যনেল হয়। চেনিটো আধা চামুচৰ জোখত মই ৰিফাইন দিলোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম। পানী ব্যৱহাৰ কৰিম। পানীত কিন্তু আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব, গৰম পানী নহয়। মন কৰিব বেটাৰটো আপোনালোকে যি ধৰণে ডোচা বনোৱা হয়, তাৰমানে আপুনি যেতিয়া পেনখনত দিওঁতে যাতে বেটাৰটো নিজে অট'মেটিক বৈ যাব নোৱাৰে, সেই হিচাপত বেটাৰটো বনাব। এই আমাৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আমি এইটো নন ষ্টিকি পেন চাব। পেনখন গৰম হ'বলৈ দিছোঁ, গৰম হৈ লওক। খালি পেনখনত প্ৰথমতে আপোনালোকে তেল ব্যৱহাৰ নকৰিব। যদি শুকানকৈ ৰুটি খায় তেল শুকানকৈ খাব পাৰিব, আৰু যদি তেল দি খাম বুলি ভাবিছে তেতিয়াহ'লে তেলটো আপোনালোকে পিছত এড কৰিব। প্ৰথমতে পেনখনত তেল দি নল'ব। এতিয়া পেনখন গৰম হৈ গ'ল। মই ইয়াত অলপ অলপকৈ বেটাৰটো দি দিম। হৈ যাব। আপোনালোকে যিমান পাতল কৰে, যিমান ডাঠ কৰে, আপোনালোকৰ লগত কথা। একচুৱেলি এইটো যিটো চাউথৰ ডোচা বনায় তাৰ সৈতে প্ৰায় একেই হয় প্ৰচেছটো। এইটো এটা ছাইড গৰম হ'বলৈ পূৰা সম্পূৰ্ণকৈ সিজিব দিম। তাৰপিছত মই এইটো লুটিয়াই দিম। এতিয়া এনেকুৱা এখন লৈ মই চাৰিওফালৰ পৰা এই ধৰণে কৰি লুটিয়াই দিছোঁ। ইয়াত আপোনালোকে তেল দিব পাৰে। এতিয়া এই ধৰণে তেল দিও খাব পাৰে, শুকানেও খাব পাৰিব। এইটো চাওক, সম্পূৰ্ণ ৰুটিটোৰ নিচিনাই হৈছে। এইফালে অকণমান মই তেল ব্যৱহাৰ কৰিম। এই ধৰণে ৰুটি নিচিনাকৈ বনাই আপোনালোকে খাব পাৰিব। টেষ্টটো বহুত ধুনীয়া হয়, ছফ্ট হয়, আৰু সোনকালে বনাব পৰা এটা ইজি প্ৰচেছ।
অকণমান আমৰ পুডিং আছিল, যিহেতু আমৰ বতৰ। অলপমান সেয়া ল'লোঁ আৰু অলপমান জলফাইৰ মিঠা আচাৰ ল'লোঁ, আৰু মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আজি ৰেডি। যদিহে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ